কামবোৰৰ বিষয়ে মই এতিয়া ক'ব বিচাৰিছোঁ। ৰেডি আছে বুলি ভাবিব? ৰেডি আছে? Yes. যে ইক'চিষ্টেম কৈছে উইল পাৱাৰটো দীঘলীয়া সময় কি নাথাকে আপোনাৰ নাথাকে যেতিয়ালৈকে আপুনি ইক'চিষ্টেমৰ মাজত নিজক কি নকৰিব পৰিৱেশ তন্ত্ৰ পৰিস্থিতি তন্ত্ৰৰ মাজত আপুনি নিজক সোমোৱাই নল'ব, দীঘলীয়া সময় আপুনি নাৰাখিব, আপোনাৰ কি নহ'ব উইল পাৱাৰটো আপোনাৰ ইনক্ৰিজ নহ'ব, দীঘলীয়া সময়লৈ নাথাকিব। এতিয়া মই তাকে ক'ব বিচাৰিছোঁ যে ইক'চিষ্টেমটো আমি মজবুত কৰিবৰ কাৰণে ইক'চিষ্টেমটোত আমি নিজক ৰাখিবৰ কাৰণে আমি কি কৰাৰ প্ৰয়োজন আছে? ফাৰ্ষ্ট পইণ্টটো মই ক'ব বিচাৰিছোঁ, অলৱেজ স্পীক পজিটিভ বাই অলৱেজ স্পীক পজিটিভ। আমি কি কৰিব লাগিব? নিজক সেই বাতাবৰণটোত সেই ইক'চিষ্টেমটোত এই MIFC ডাইৰেক্ট মাৰ্কেটিঙত নিজক সদায় এক্টিভ কৰি ৰাখিবৰ কাৰণে আমি সদায় কি কৰিব লাগিব? পজিটিভ স্পীচ আমি পজিটিভ স্পীক আমি কৰিব লাগিব। আমি কথাবোৰ আমি সদায় পজিটিভ কথা ক'ব লাগিব। এটা বহুতো আমি শুনা পাওঁ, ক'বলৈ এইকাৰণে বাধ্য হৈছোঁ। বহুতো আমাৰ কি কৰে, বহু ব্যক্তিয়ে বিভিন্ন ধৰণৰ তেনেকুৱা বাৰ্তালাপ কৰে যে মই মোৰ আপলাইনজন এনেকুৱা, মই এনেকৈ মই চালাম ছাৰক কৈছোঁ, মই দিবলৈকে নকওঁ এইখিনি কথা, এনেকুৱা বিভিন্ন ধৰণৰ তেনেকুৱা মন্তব্য আহে মাৰি দিয়ে। সেইটো যদি আমি কৰোঁ তেনেহ'লে আমাক সেই ইক'চিষ্টেমটোত আমি যেতিয়া নিগেটিভ বাতাবৰণ এৰিছোঁ, সেইটোৱে কিন্তু আপোনাক এদিন নহয় এদিন আঘাত কৰিব পাৰিব। সেইটো আপোনাক কোনোবা জেগাত নহয় কোনোবা জেগাত আপোনাক কি কৰিব? হতাশা আনিব। সেইকাৰণে আপুনি এই ইক'চিষ্টেমটো আপোনাৰ অন্তৰত ৰাখিবৰ কাৰণে, এই পৰিৱেশ পৰিস্থিতি তন্ত্ৰত আপুনি নিজক সোমোৱাই ৰাখিবৰ কাৰণে, MIFC চাকচেছ হ'বৰ কাৰণে আপুনি সদায় কি কৰক? পজিটিভ